গুণগুণী বাইদেউ মেৰিদা সমষ্টি 180 ডিগ্ৰী হয় চাব দিছো Hey guys, welcome back to my channel. तो আজি মই স্কুলত পঢ়িয়াকে আহি ৰেডি সেডি হৈ ধুনিয়াকে আহিছো আৰু কাৰণ আজি আমাৰ স্কুলত আছে সায়েন্স এক্সিবিশন আৰু আপোনালোকে থাম্বনেল আৰু টাইটেল দেখা পাই গমে পাই গৈছে সাগে আজি সায়েন্স এক্সিবিশন আছে আমাৰ শংকৰদেৱ স্কুলত জাগিৰোডৰ আৰু এয়া মই আহি কেনে বাহিৰত মানে ইফালে প্ৰাৰ্থনা হৈ আছে তো অকমান ভিউটো দেখাই দিলো এটা প্ৰাৰ্থনা ভিতৰত মানে হলৰ ভিতৰত যাম আমি তো আপোনালোকে এটা চাই থাকক ভিডিঅ'ত সব গম পাই থাকিব আজি কেনেদৰে হৈছে এয়া আমাৰ প্ৰাৰ্থনা হৈ আছে হলত So finally program start hobo etia assembly khatam hoy gol আজি আমার মেলা এই মেলা উদ্বোধন করব জাগিরোড উচ্চতর মাধ্যমিক বিদ্যালয়ের মাননীয় অধ্যক্ষ মহোদয় শ্রী অপূর্ব দাসদেৱে এখন বিজ্ঞান সমিতিৰ উদ্যোগত ব্ৰহ্মপুত্ৰ বিজ্ঞানৰ ওপৰত বিভিন্ন মেলা বা আমাৰ যিটো অসম বিজ্ঞান সমিতিয়ে আয়োজন কৰা যিটো সায়েন্স চিলড্ৰেন কংগ্ৰেছ এই অনুষ্ঠানটো বহুতবাৰ মই নিজে জড়িত হৈ বৰ্তমানৰ জড়িত হৈ আছো বা বিভিন্ন সময়ত এই অনুষ্ঠানটোৰ জাজ বিচাৰক হিচাপে মই কাম কৰিছো আৰু সেই অভিজ্ঞতাবিলাকে মই তোমালোকক কিছু কথা কাৰণ আজি ভাষণ কৰাটো ছাত্ৰ ছাত্ৰীয়ে খুব আজিকালি টানেই পায় তথাপিতো সৰু সৰু কথা মই কম আৰু ইয়াতে মোক আমাৰ প্ৰধান আচাৰ্যই যেতিয়া মোক যোৱা পেলাই নিমন্ত্ৰণ দিবলৈ গৈছে তেখেতো গণিতৰ ছাত্ৰ ময়ো গণিতৰ ছাত্ৰ আৰু মেলাখনো গণিত আৰু বিজ্ঞানৰ মেলা গতিকে আমি ভিতৰত গণিতটোৱে চবৰে আটাইতকৈ টান পোৱা বিষয় বুলিয়ে বহুতে ভাল পায় খুব ধন্যবাদ মই এটা হাততালি দিব লাগিব সকলোতে হাততালি দিব লাগিব গণিত হ'ব বেয়া পোৱা সংখ্যা যেতিয়া কমিব ভাল পোৱা বাঢ়ি গ'ল এতিয়া বিজ্ঞান এতিয়া কথাটো হ'ল এই যে গণিত ভাল পায় কিয় ভাল পায় মানে মানুহে জীৱনত আগ্ৰহ নহয় আমাৰ এনেকুৱা থাকে 10 বছৰ পঢ়াৰ পিছত মই আৰ্টছত পাওঁ কলা শাখাত পঢ়িম গতিকে আৰু সেই থিয়ৰিটো আমি পঢ়ি পেলাই মুখস্থ কৰি পৰীক্ষাত লিখিব লাগে তাত
তাতো আমি কি কৰোঁ তিনিটামান বাহিৰা শব্দ সোমোৱাই দিওঁ মই গণিত উদাহৰণ দিওঁ নিউটনৰ তৃতীয় গতি সূত্ৰ কিমানৰ মনত আছে 10 বা 9 আছে না 9 আছে তো বিজ্ঞানৰ আছে না মৌচম আছে গতি বিষয় আছে না আছে চাগে নিশ্চয় মই বিজ্ঞান খুব কমকৈ জানো মানে কমকৈ এতিয়া আগতে পঢ়াইছিল মোৰ ছাত্ৰ আছে দীপ আছে নেলি প্ৰধান আচাৰ্য তেওঁ মোৰ ছাত্ৰ দেই মই নিজে চিনাকি কৰি গৈছোঁ দীপৰ জানে মই দীপৰ এতিয়া মই দীপক লৈ পেলাই নকওঁ দীপৰ বহুত ক'বলগা আছে প্ৰত্যেক ক্ৰিয়াৰে সমানৰ বিপৰীত প্ৰতিক্ৰিয়া আছে এইটো হ'ল নিউটন থাৰ্ড ল এভৰি এক্সন দেয়াৰ ইজ এন ইকুৱেল এণ্ড অপজিট ৰিয়েকশ্যন তাক বহুতে লগাই দিয়ে কিছুমান শব্দ মই নিজে আচৰিত হৈ যাওঁ যিটো কাম মই কৰা নাই মই কিতাপখনত দিছে তাৰ পৰা মই পঢ়ি পেলাই মই ব্যাখ্যাটো কৰিলে মই বেলেগ বেলেগ কওঁ কিন্তু যেতিয়া মই লটো লিখিম মই তাত এটা শব্দ ইফাল সিফাল কৰিব নালাগে মোৰ মতে নালাগে কাৰণ সেই লটো মই লোৱা নাই নিউটনৰ তৃতীয় গতি সূত্ৰটো নিউটনহে উলিয়াইছিলে সেইকাৰণে মই আহ্বান কৰিম ছাত্ৰ ছাত্ৰীবিলাকে নতুনত্ব ক'ত চাবাটোৰ মই কওঁ তাৰে কিছু আমাৰ নীতি নিয়ম জানেই বেছিভাগেই জানে প্ৰায় 90% জানে বুলিয়ে ক'ব লাগিব জড়িত হৈ আছে তথাপিও যিহেতু অভিভাৱক অভিভাৱিকা আছে তেখেতসকলক আমাৰ যি প্ৰতিযোগী বালক শাখা আৰু কিশোৰ শাখা এই প্ৰশ্নমঞ্চ এই পাঠ্য কিমানেই হ'ব দ্বিতীয়টো হৈছে বৈদিকগণিত প্ৰশ্নমঞ্চ এইটো আমাৰ অষ্টম শ্ৰেণী কক্ষত হ'ব এইটো জনাই দিয়া হ'ব তোমালোক সোনকালে আছে তাৰপিছতে বিজ্ঞান আৰ্হি আমাৰ যিটো বন্দনা গৃহখনৰ সন্মুখত আছে সিফালৰ পৰা দ্বিতীয় ৰুমটোত হ'ব বালক শাখা এটা ৰুম দিয়া হৈ আছে কিশোৰ শাখা এটা ৰুম দিয়া আছে আৰু তাতেই বালক শাখা 5টা থিমত মডেল হ'ব আৰু তেনে কিশোৰ শাখাৰ 5টা থিমত আছে তাৰপিছতে গণিত মডেল হ'ব বিজ্ঞানৰ ব্যৱহাৰিক হ'ব গণিতৰ ব্যৱহাৰিক হ'ব আৰু লগতে আমাৰ নিকেতনৰ তৰফৰ পৰা যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰদৰ্শনী হিচাপে লৈ আহিছে তেওঁলোকৰ মাজতো প্ৰতিযোগিতা হ'ব আমাৰ বিচাৰকসকল আহি 11 বজাৰ আগত পোৱা কথা তেওঁলোক পাই যাবহি গতিকে তাৰ আগতে মই এইখিনি সূচনা দিলোঁ আৰু তোমালোকে নিজৰ নিজৰ কক্ষত যাই উপস্থিত হ'বলৈ মডেলখিনি আমাৰ ছাৰহঁত আছে লগত যি প্ৰধান আছে তেওঁলোকক নিৰ্দিষ্ট স্থানত লৈ যাবৰ বাবে তো এতিয়া আপোনালোকে মানে শুনা পালেই কথাখিনি যে আমাৰ কেনেকুৱা কেটেগৰীত কম্পিটিশ্যনটো হৈছে আৰু এতিয়া মানে মই অকণমান ওলাই আহিলোঁ হলৰ পৰা আৰু সকলোৱে ইয়াতে মডেলখিনি পূৰা ধুনীয়াকৈ ৰাখি থৈছে আৰু এয়া ধুনীয়া তো এইটোতো দেখা পাইছে আপোনালোকে ইকো ফিউজন লিখা আছে তো ইয়াতে ধুনীয়াকৈ ছাত্ৰজনে ধুনীয়াকৈ এক্সপ্লেইন কৰিও আছিলে আৰু মই আপোনালোকক এটা ভিউ দেখাই দিলোঁ মানে অকণমান ভালকৈ জুম আউট কৰি দেখাইছোঁ জুম কৰি ভাল লাগিছে দেখিবলৈ ইমান ধুনীয়াকৈ কষ্ট কৰি বনাইছে আৰু ইয়াতো বনাইছে ইমান ধুনীয়া লাগিছে চাওক এয়া আমাৰ স্কুলৰে ছাত্ৰী হয় আৰু বহুত ভাল লাগিছে দেখিবলৈ ধুনীয়াকৈ বনাইছে কষ্ট কৰি তাহাঁতি
কি কৰিছা তুমি অন্তগুণৰ সমষ্টিবোৰ প্ৰমাণ কৰা দেখাইছোঁ। যেনেকৈ ত্ৰিভুজৰ 3টা কোণৰ সমষ্টি 180 ডিগ্ৰী হয়। এইটো প্ৰমাণিত হৈছে যে ত্ৰিভুজৰ 3টা কোণৰ সমষ্টি 180 ডিগ্ৰী। তেনেদৰে চতুৰ্ভুজ চতুৰ্ভুজৰ 4টা কোণৰ সমষ্টি 360 ডিগ্ৰী হয়। ইয়াৰ দ্বাৰা মই এইটো প্ৰমাণিত কৰিছোঁ যে বহুভুজৰ অন্তঃকোণৰ সমষ্টিবোৰ হলত আছে। মুকবাং ভিডিও দি দিম আদা কি কৰ ভিডিও হৈ আছে আকৌ এয়া দেখিবলৈ পাইছে আমাৰ পলিঅ খাই আছে এইটো সীমা বাইদেউ এয়া দেখিছে আমাৰ হীৰা বাইদেউ এইটো আছে আমাৰ গুণগুণী বাইদেউ মেৰিদা ৰুহি বাইদেউ হৰ্ষিতা মদন মোহন দেখিবলৈ পাইছে আমাৰ বিলুৱাসকল ওলাই গৈছে ওলালিয়ে ভিডিঅ'ত আকৌ ক'লে ওলাই যা ওলালি Hey guys, so মই ঘৰ আহি পালো এতিয়া স্কুলত আজি ভাল লাগিছিল প্ৰগ্ৰামটো আৰু আপোনালোক ভাল লাগিছে যদি লাইক সাবস্ক্ৰাইব কৰি দিব আৰু কমেন্ট কৰিব নাপাহৰিব আৰু বেল আইকনটো ক্লিক কৰি দিব যাতে মোৰ ভিডিও সদায় নটিফিকেশন পাই থাকে আৰু আজি মানে বহুত ভাগৰ লাগিছে দেখাক মই পৰা ভিজি তিতি অৱস্থা নাই সো মই ইমান বেছি কবলৈ একো নোৱাৰিলো বাট আপোনালোকে সকে যিখিনি চাইছে মানে বুজি পাইছে আৰু কেনেকুৱা হৈছে আৰু বাকি ৰিজাল্টটো দিছিলে কিন্তু হেতু মই ভিডিও কৰিব নোৱাৰিলো কাৰণ অকনমান বেলেগ কামত মই বিজি হৈ গৈছিলো তো আজি ইয়াতে ৰাখিছো
নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাই আছো বাই চলো